বীরভদ্রী হিরণাক্ষ দাদা স্বর্গর দেবতা স্বর্গর দেবতা আর পৃথিবীর ক্ষত্রিয় সমাজে মদ গর্বের গর্বিত হই এতিয়াও দানবকে কয় উপহার ওই মাত্রই অদিতির গর্ভজাত স্বর্গর স্বার্থ পরে দেবতা সমাজে বলি নিজ বলি অন্যায্য পর বলি চিরকাল হৃণয় আমার নকর যদি আমি তাই যোগ্য প্রতিকার রবচানু কুলের গৌরব রবচানু তার উপর শির পূজ্য দত্তমাতা দিদির হনুমান অস্থির নহবা দাদা অস্থির নহবা অস্থিরতে জননীর মই বহম হনুমান করে সত্যপর দেব পুরন্দরে শিখছে আপন হাতে তার মরণের বেদে নাক নর যক্ষ রক্ষ আকাশ পাতাল ধ্বংস 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 করে একে নিমিষতে ধ্বংস করে স্বর্গ মত্ত বিশাল বিশ্ব নতুন নতুন সৃষ্টির মই মেলিম পাতনি মহাকাল তুরন্তে মোর বিপুল বাহিনী প্রথমে স্বর্গ জয় করে ভরিলে মোহারে 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 অতীতের মুখার তল্প সম্রাজার সমদণ্ড হাতে তুলি নয় দেব দেব শূন্যময় করিম স্বর্গ চিরধৈর্য দেখিছো বড় আছে শত বীর মহাবীর সকলকে মই উৎসাহ কণ্ঠে শুনাম আদেশ জগত জগতত নয়নে মহা শক্তিমান জিয়াই পাৰিব কৰিবহি দানৱৰ বিঘিনি প্ৰদান অকল সিমানে নহে মহাকাল আজিৰ কৰ্তব্যটো অতিকে কঠোৰ কোনোবাই কৰে যদি ইয়াতে সামান্য আমাকে ধ্বংস কৰি খাই দুৰ্বলীৰ দল দেখুৱাব দানৱৰ শক্তি কিমান আছে যত বীৰ সৈন্য দানৱ কুল উচ্চ কণ্ঠে কবা সকলোকে বিশ্ব ধ্বংসৰ মূৰ্তি ধৰি প্ৰত্যেক সৈন্যই চলাব লাগিব আজিৰে যুদ্ধৰ অভিযান ধৈৰ্য দেখ দৈত্যেশ্বৰ মাভৈ নামে ধৰা হৰি ব্ৰহ্মাণ্ড কপাই নাচি উঠিব যি মহাকালৰ কৃষ্ণ তৰোৱাল
দেবতা মাতৃদেৱী মোৰ কিয় তুমি পুত্ৰৰ আগত কেনেদৰে মুক্ত শিলৈ ভাৰত মৰম দেখো জাননী তোমাৰ অভিমান এৰি দিয়া মাতৃ অভিমান এৰি দিয়া তুমি কোৱাই শীঘ্ৰে মোক নকৰি পল কাৰ আয়ুষৰাজী হল সমাপন হৃদয়ৰ কথা বাৰে বাৰে বহুবাৰ মই কৈছিলো তহঁতক কিন্তু এতিয়াও দেখিছো অপুত্ৰহত ফিৰুতাৰি লৈ অৱৰণে এই দানৱৰ সৰ্বশক্তিকাৰী দেশ অভিসঞ্চন নাই মাতৃ ভাঙি কোৱা হে জননী উদ্দেশ্য তোমাৰ নহে যদি সাধ্যৰতীত অৱশ্যে পূৰ্ণ কৰিম মই তোমাৰ মনৰ কামনা পুনবাৰ কব লাগে যদি সোণ হেৰ মোৰ অবধ সন্তান সতিনীৰ পুত্ৰ আছে দেৱতাসকলে সৰ্বশ্ৰেষ্ঠ সৰ্বশক্তিমান বুলি আকাশৰ জয়ত ধৰি কৰিছে সঘনে আৰু সজন মংগলৰ লিথনি কৰি ৰমণীয়ে আজি মোকে বিদ্ৰোহ কৰে সৌপথৰ ভিক্ষাৰে সেইবাবে নিতান্তই অসমৰ্থ যদি হেতা হাত দুয়োগী তেন্তে দৈত্যমতে নিজেকৈ হাতে ৰাজি মুক্ত শিলৈ অগতিৰ ৰঙতে দুহাত বুলাই দেখুৱাবি জগততে সকতে নিজৰ শান্ত হোৱা এই মোৰ আৰাধ্য জননী অবাবত বাক্যবান হাৰি নকৰিবা তুমি আমাক দুগুণে উতলা প্ৰতিহিংসাৰ তাপা নলে দহিছে আমাকো বুকু ফালিছ যদি হাতৰ তীক্ষ্ণ শিলৈ দেখা পাব মাতৃ লিখা আছে হৃদয়ৰ তপ্ত ফলকত অভিমানী দেৱতাৰ স্বৰ্ণ সিংহাসন সাগৰ বিশ্বজয় একেমাত্ৰ হিৰণ্যৰ লক্ষ্য জীৱনৰ হিৰণ্যাক্ষ অজোৱা তুৰন্ত দানৱৰ বিপুল সৈন্য বাহিনী জননীয়ে বিচাৰিছে আজি বৈ মাতৃ বুকুৰ শুনি মোকো লাগে আজি বৈ মাতৃৰ বুকুৰ শুনি এই মাতৃ মোৰ সাৰাধ্য কোহনি নহবা অস্থিৰ তোমাৰ শক্তিতে আজি দীপ্তিমান হৈ প্ৰলয়ৰ ভীষণ মূৰ্তিৰে ভয়ংকৰ কথাধাৰীয়ে হিৰণ্যাক্ষ যাব আজি প্ৰথম মাত্ৰে স্বৰ্গৰ অভিমুখে বোলা মাতৃ যাওক পাৰি শুনি তব উদ্দীপনা বাণী অন্তৰত মই লুটিছো প্ৰেৰণা
প্ৰতি হিংসা প্ৰতি হিংসাৰ তাৱানৰ চলিছে বিকল দেৱতাৰ তপ্ত ৰক্ত বুকুৰ অমৃতে পান কৰি হিৰণাক্ষপীৰে কৃষ্ণটোৰ প্ৰাণতে কৰিব হিত দাদা দিয়া আশীৰ্বাদ যা ভাই হিৰণাক্ষ আন ভৰি মই তোক দিছো আশীৰ্বাদ যেন তই তিলক বিজেতা যেন তই ত্রিলোক বিজেতা পুরন্দর 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 আৰু জ্যেষ্ঠ পুত্ৰ মোৰ হিৰণ্যকশিপু এই সহাগৰা পৃথিৱীৰ একমাত্ৰ অধীশ্বৰ তুমি তথাপিতো পুত্ৰ নাভাবিবি বিশ্বজয়ী মন সাহস বুলি দেৱৰ অবাধ্য হৈ প্ৰতিশোধ পুৰাবৰ বাবে কঠোৰ সাধনা লাগিব তোমাৰ বীর পুত্র মোৰ হিৰণ্যকশিপুৰ বহুদূৰ গল আগুৱাই যোৱাৰ আগত এটি কথা কৈ চাওঁ মই মাতৃৰ কথা শিৰোগত কৰি নিজ কৰ্তব্যত অগ্ৰসৰ